নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মোৰ এইটো প্ৰথম ব্লগ, গতিকে কেনেকুৱা কি ক'ব লাগে ইমান আইডিয়া নাই, তথাপিও চেষ্টা কৰি যাম। হোপছো আপোনালোকে ভাল পায় যাতে। আৰু আজি ব্লগটো বনোৱাৰ এটাই উদ্দেশ্য যে আমি এঠাইলৈ আজি গৈ আছোঁ। ক'লৈ গৈ আছোঁ হয়তো জেগা প্ৰায় চিনি পায় সকলোৱে, তথাপিও খুব ধুনীয়া জেগা। আজি ছানডে হয়, গতিকে এপাক ফুৰি আহোঁ বুলি ভাবিলোঁ। গতিকে আপোনালোককো লগত লৈ যাওঁ, কেনেকুৱা কি জেগা, কি কথা গোটেইখিনি দেখুৱাম। আমাৰ ধুনীয়া মমেণ্টছ কিছুমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো চাই থাকিব গোটেই সম্পূৰ্ণ ব্লগটোলৈ। গতিকে আমি এতিয়া যাবৰ কাৰণে সম্পূৰ্ণৰূপে ৰেডি হৈছোঁ। মাজৰ সময়খিনি দেখুওৱা নহ'ল, খুব দৌৰা হৈছে। অলপমান সাজি কাচি লৈছোঁ, চাদৰ মেখেলা পিন্ধি লৈছোঁ। যিমানে চাদৰ মেখেলা নিপিন্ধে এই ঠাণ্ডাৰ দিনত এই চুৱেটাৰ হাতত, এয়া বেগ, ঢেৰ বস্তু লগত আছে। বাকীখিনি অলপ পাছতকৈ ভালকৈ দেখুৱাই আছে। এতিয়া খুব দৌৰা হৈছে, এতিয়া ওলাই লওঁ। যাত্ৰা আৰম্ভ কৰিলোঁ আমি, আৰু পাছলৈকে পূৰা ভালকৈ দেখুৱাই থাকিম। এয়া দেই আমাৰ চব ৰেডি হৈ আছে, বস্তু পূৰা ভৰাইছে। হাঁহি চাৱা ইফালে। এয়া আমি বৰদোৱাৰ বটদ্ৰৱা থানত যোৱাৰ আগতে এবাৰ দৌল মন্দিৰলৈ আহিছোঁ। প্ৰথমতে এয়া আমি দৌল মন্দিৰৰ ভিতৰত সোমালোঁ। দৌল মন্দিৰ বুলি কোৱা আছে, দৌল মন্দিৰত আহিছোঁ দেই। সকলোখিনি আপোনালোক চব দেখাম এফালৰ পৰা যিমানখিনি পাৰোঁ, নতুন যিহেতু, গতিকে চাই থাকিম। এইটো দেই আমাৰ দৌল মন্দিৰ, খুব ধুনীয়া পৰিৱেশ চাৰিওফালে। ধুনীয়া পদুম ফুল ফুলি আছে ইয়াতে। এইভাগ মন্দিৰ ওপৰত ইমান ধুনীয়া লাগিছে জেগাখিনি। এই আমাৰ বাইদেউহঁত ইফালৰ পৰা আহিছে, আমি ইফালৰ পৰা গৈছোঁ দেই। ইমান ধুনীয়া লাগিছে গোটেইখিনি জেগা। এই বিজুৰ কাৰণে বেয়া লাগিছে। প্ৰসাদ খালোঁ, এয়া মাছাৰৰ কাৰণে লৈছোঁ প্ৰসাদ। এতিয়া আমি ওলালোঁ মন্দিৰৰ ভিতৰৰ পৰা। এতিয়া আমি দৌল মন্দিৰৰ পৰা ওলালোঁ। এতিয়া আমি ক'লৈ গৈ আছোঁ? কীৰ্তন ঘৰ নে বৰদোৱা? বৰদোৱা ইয়াতে পৰেতো। বৰদোৱাৰ হেৰি মানে জন্মস্থান। অঁ, সেয়া তালৈ গৈ আছোঁ। সেয়াও দেখুৱাম যিমানখিনি পাৰোঁ। এতিয়া আমি শহাপহু হৈ অলপ চাই লওঁ, বিৰাট মৰমলগা শহাপহু আছে। তোমাৰ নিচিনা দেখোন এইটো, হয়নে? ইয়াত ঢেৰ শহাপহু আছে দেই। আমি এতিয়া বটদ্ৰৱা থান পালোঁ।
এটা খুব ধুনীয়া এটা পৰিৱেশটো একদম খুব ধুনীয়া লাগিছে জেগাখিনি এভাগ নামঘৰ আৰু সেইফালেও হেনো আছে মই ইমান ডিটেইলিঙত নাজানো একচুৱেলি গতিকে গোটেইখিনি চাই আছোঁ ইয়াতে গোটেই বস্তুবিলাক ডিটেইলিঙত দিয়া আছে ধুনীয়াকৈ লিখা আছে ধুনীয়াকৈ অঁকা আছে ইমান ধুনীয়া মানে গোটেই জেগাখিনি ভিতৰৰ হওক বাহিৰৰ হওক সঁচাকৈ দে এইসমূহ আছে ইয়াতে এয়া আচল ভাগ বুলি শুনিছোঁ থাপনাৰ আৰু এইটোৰ বেক চাইডে আছে এয়া আমি ইফালে মানে সত্ৰভাগৰ থাপনা ভাগৰ চাৰিওফালে ঘূৰি আছোঁ অকণমান মোৰ কিছুমান ক্ষেত্ৰত ভুলো হৈ যাব পাৰে মই ইমান এটা নাজানো একচুৱেলি শুদ্ধ কৰি দিব বুলি আশা থাকিলে এইফালে এতিয়া আমি এটা প্ৰসাদ ল'বলৈ গৈ আছোঁ আমি দৌল মন্দিৰতো প্ৰসাদ পালোঁ ভাগত মানে ভাগ্য আছিলে আৰু এতিয়াও আমি এইফালে প্ৰসাদ দিব হেনো প্ৰসাদলৈ যাওঁ এয়া থানৰ গোটেই চাৰিওফালে থানৰ মানে মাজতে এটা পুখুৰী আছে ঢেৰ মাছ আছে হয়তো কেমেৰা কেপচাৰ নহ'বও পাৰে পুৰা ডাঙৰ ডাঙৰ মাছবিলাক আছে একদম মানে শান্তি লাগি যায় জেগাখিনিত থাকিলে আমি এতিয়া এই গোটেই জেগাখিনিৰ পৰা ওলালোঁ মই অকণমান লাজ লাগি আছে ভিডিঅ' কৰিব তথাপিও অকণমান লাজটো কমাই দিছোঁ এইবিলাক ঘৰবিলাকৰ চাওকচোন ষ্ট্ৰাকচাৰটো ইমান বেছি ধুনীয়া নতুনকৈ বনাইছে হেনো খুবেই ধুনীয়া আৰু ইয়াতে ককা দুজনে ধুনীয়াকৈ গান গাই আছে দতৰা বজাই তেওঁলোকে নিজৰ ইনষ্ট্ৰুমেণ্ট বজায় ইমান ধুনীয়া লাগিছে দেখুৱাই আছে দেই আমি এতিয়া শংকৰদেৱৰ যিখিনি তেওঁৰ বস্তু ব্যৱহাৰ কৰা হওক এতিয়া সৰুকৈ মিউজিয়াম এভাগ আছে ইয়াতে মিউজিয়ামটোত আমি চাবলৈ গৈ আছোঁ মিউজিয়ামটোৰ ভিতৰৰ পৰা আহিলোঁ খুব ধুনীয়া কাঠৰ কিছুমান বস্তু আছে তাতে মানে একো মানে কেমেৰা কৰিব নিদিয়ে গতিকে তাতে একো দেখুওৱা নহ'ল কৈয়ে দিছোঁ আপোনালোকৰ কেতিয়াবা আহিলে বা অহাখিনিয়েতো জানেই তো তেনেকুৱাকৈ কাঠৰ কিছুমান মানে কাঠতে গোটেইখিনি আঁকি মানে কাটি তেনেকুৱাকৈ বস্তু কিছুমান আছে সংগ্ৰহ কৰা ভাল লাগিলে যায় আমি ইয়াত মানে অকণমান বনাই কৰি খোৱাৰো এটা প্লেন বনাইছিলোঁ দাইল ভাতে নিৰামিষকৈ সেইকাৰণে ইয়াত মানে এনেকুৱা জাগা কৰি থোৱা আছে থাককৈ মানে চবতে ৰান্ধনি খাল টাইপ তাত এভাগ ল'লে তাতে মানে নিজৰ ছেটআপটো পাতি লৈ কিনে ইয়াত চবে বনাই কৰি খায় আমাৰ এই গ্ৰুপ এয়া বনাই আছে এয়া চব্জি কাটি আছে আৰু দেখুৱাই আছে দেই চব্জি কাটি আছোঁ আমি ছাৰে আমাক সহায় কৰি দি আছে এয়া এইফালে আমাৰ দুই ৰান্ধনি এয়া আমাৰ দৰ্শকসকল পুৰা বহি আছে দৰ্শকসকল জলফাই এটাও নাই এইফালে এটা এইফালে ভাগৰ নাপালে এয়া চবৰে হাতে আৰু দেৰি কৰি থাক তই আমাৰ ডিকিতা বাইদেৱে পাপৰ পুৰি আছে এয়া আমাৰ মোবাইল চাই আছে এইফালে বহি আছে চালাড কাটি আছে এইফালে দিয়ক খাই দিয়ক আমাৰ দুৰ্ভাগ্যবশতঃ চালাড কাটি কিনিবলৈ অনা নহ'ল এইটো আমাৰ পাচলি কাটি আছে বনা ধুৱাইছে আহিব লাগিব নেক্সট টাইম বৰদোৱা বিৰাট ভাল লাগিছে আমাৰ ভাত
খোৱাৰ সময় আহি পৰিছে ভাত খাম এতিয়া সবে বহিলেই মই বহিব বাকি আছো এবাৰ চাই লওক দেই ধুনীয়া ইপিনে সানসেট হৈ আছে বেক কেমেৰা দিব ধুনীয়াকৈ দেখাম সানসেটত একদম বহি আমি ভাত খাম এতিয়া এই আমাৰ মানুহখিনি দেই ভাত আঞ্জা বিৰাট ধুনীয়া হৈছে ক্ৰেডিট গোজ টু আমাৰ ৰঞ্জু বাইদেউ এই আন্ধাৰত আছে ধুনীয়া হৈছে ভাত আঞ্জা আমাৰ এতিয়া খাই বৈ ধোৱা কৰি গোটেইখিনি হ'ল ডান এই পাছফালে যে দেখিছে এইবিলাক মানে তাতে সবে মানে ৰান্ধাৰ যোগাৰখিনি তাতে সব কৰি মেলি লয় আৰু খোৱা লোৱা তাতেই কৰে তাৰে মাজতে আমি কৰিলোঁ আৰু ইমান ধুনীয়া ছানছেট মানে কেমেৰাত ইমান মই বেক কেমেৰা দেখাই আছোঁ যেনিবা ইমান ধুনীয়া ছানছেট ইমান ধুনীয়া ফটোজ আহিছে আৰু দেখিয়ে মনটো ভাল লাগি গৈছেগৈ সেইটো কাৰণে দুখনমান ফটো ক্লিক কৰিলোঁ এতিয়া আমি যামগৈ ঘৰলৈ তাৰ আগতে সৰু সুৰা কিবাকিবি সৰু সৰু বস্তু চিন হিচাপে বৰদোৱাৰ পৰা লৈ যাওঁ আৰু একেবাৰে ৰুম যাই পিনে ভিডিঅ'টো ফিনিছ কৰিম তেন্তে দুকপি আৰু ফটো উঠি আৰু আমি এতিয়া ঘৰলৈ যাত্ৰা আৰম্ভ কৰিছোঁ দেই এইফালে বাইদেউহঁত আছে এয়া আগফালে আছে তাৰ আগত আছে আমি একেবাৰে গেলাৰীত হয় গেলাৰী একেবাৰে গেলাৰীত আমি গৈছোঁ এইবাৰ খুব ভাল লাগিলে আহি কষ্টই হ'লেও ভাল লাগিল এতিয়া একেবাৰে ৰুমত যাই লগ পাই আছোঁ আমি এতিয়া ৰুম আহি পালোঁ খুব বেছি টায়াৰ্ড হৈছোঁ সব এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি আজৰি হওঁ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে কেনেকুৱা পালে জনাব কাৰণ এইটো মোৰ প্ৰথম এনেকৈ ভিডিঅ' বনাইছোঁ গতিকে ইমানো বেছি নাজানো গতিকে আপোনালোকে ফুলখিনি দেখুৱাই দিব ভালখিনি আদৰি ল'ব তেন্তে আজিলৈ বাই বাই